হেল্ল' নমস্কাৰ গাইজ। এইপিনে চাওক, এইটো আমাৰ ফিল্ড হয়। এইপিনে বায়ে আগত গৈ আছে। আজি মই পথাৰত যাম দেই। আজি ধান ৰুবলৈ যাম। এইপিনে চাওক, আমাৰ ইয়াৰ গাভৰু ছোৱালীবিলাক স্কুল গৈ আছে। এইপিনে চাওক, এইটো আমাৰ ফিল্ড হয়। এইটো চাওক, আৰু এয়া আমি এইটো ফিল্ডটো পাৰ কৰি আহি ৰাস্তাত উঠিছোঁ, মেইন ৰাস্তাত উঠি এতিয়া গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। এইপিনে আগপিনে আমাৰ নবৌহঁতেও গৈ আছে। ফাইনেলি আহি পালোঁ। এইপিনে চাওকচোন, ইমান বগৰীজোপা লাগিছে, ইমান ধুনীয়া হৈ আছে। তাৰপাছত এইপিনে নবৌহঁতে আগতে গৈ আছে, আৰু বায়ক ক'লোঁ বগৰী কেইটামান ছিঙি দে বুলি। বায়ে এয়া গছজোপা জোকাৰি দিছে, মই বুটলি ল'লোঁ। এয়া চাওক। তাৰপাছত এইপিনে নবৌহঁতে ধান ৰুই আছে। এতিয়া ময়ো যাম ধান ৰুবলৈ। সেয়া ময়ো গৈছোঁ। এইপিনে চাওক, ময়ো ধান ৰুবলৈ এয়া কঠীয়া খুলি ল'লোঁ। এইপিনে আমাৰ ইয়াত বড়ো খেতি চলি আছে দেই। মই আজি মানে আমাৰ নবৌহঁতক সহায় কৰিবলৈ আহিছোঁ। এয়া ময়ো ধান ৰুই আছোঁ। মই এনেই আজি এবেলাহে আহিলোঁ, কাৰণ গ'লে টিউশ্যনো আছে, আৰু আমাৰ দেহা মানুহকো ঘৰতে থৈ আহিছোঁ। এইকাৰণে মানে এবেলাহে সহায় কৰিম দেই নবৌ বুলি ক'লোঁ আৰু। তাৰপাছত আৰু ধান চান ৰুই দিছোঁ। নবৌহঁতেও ৰুই আছে। এইপিনে চাওক, এতিয়া কঠীয়া ইমান ধুনীয়া লাগে। পথাৰত আহিলে বহুত ভাল লাগে, কাৰণ গ'লে পথাৰ দিনত পথাৰত নাহিলে ভালেই নালাগে। এইপিনে চাই থাকক, মই ধান ৰুই আছোঁ। আৰু কোনে কোনে ধান ৰুব জানে কমেণ্ট কৰিব দেই। এইপিনে চাওক, ইমান ধুনীয়া লাগিছে জেগাখিনি। আৰু এইপিনে ধান ৰুই নবৌৱে চাহ বনাইছে। এইপিনে আমি চাহ খাবলৈ আহিলোঁ। এতিয়া আমি চাহ খাই ল'লোঁ। চাহ খাই কৰি আৰু ধান ৰুলোঁ। তাৰপাছত আৰু ভাত খোৱা সময়ে হৈ গ'ল। ভাত খাবলৈ বহিলোঁ চবকেইটাই, আৰু নবৌৱে ভাত বাঢ়ি দিলে। আৰু এইপিনে চাওক, নবৌৱে ইমান ধুনীয়াকৈ চবকে দিলে। এইপিনে আলু কণী ভাজিছে, এইপিনে আলু বেঙেনা আৰু খাৰ তৰকাৰী বনাইছে। এইপিনে খাই বৈ তামোল খাই সেয়া ওলাই আহিলোঁ বগৰীটো লৈ পেলাই। এইপিনে আহি গা পা ধুই কৰি সেয়া টিউশ্যন ল'লোঁ। টিউশ্যন লৈ কৰি আজি ইমানে দেই। বাই বাই। আৰু নেক্সট